কেনেকুৱা ভাল নে বেয়া সবৰে ভাল কালদম আৰু নমস্কাৰ জিকিব না নাই বিজেপি জিকিব তেলে মোৰ লগত একেলগে কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী তুলিৰাম ৰংহাং দেপুলাল গালোচা অমৰ সিং টিসো হৰেন সিং বে বহুত বহুত ধন্যবাদ আজি আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী নন্দিতা গালোচা ডাঙৰীয়া বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন ডাঙৰীয়া কাৰ্বি আলঙৰ CM ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ CM প্ৰমোদ বড়ো ডাঙৰীয়া ডিমা হাছাও অটোনমাস কাউন্সিলৰ CM দেবুলাল গালোচা ডাঙৰীয়া আমাৰ সিং টিসু ডাঙৰীয়া আৰু আমাৰ সাংসদ হৰেন সিং বে ডাঙৰীয়া বিদ্যা সিং ইংলেণ্ড ডাঙৰীয়া আমাৰ MLA দৰ সিং ৰংহাং ডাঙৰীয়া ৰূপ সিং তেৰং ডাঙৰীয়া আৰু মঞ্চত উপবিষ্ট আমাৰ নেতৃবৃন্দ কাৰ্বি আলঙৰ বিভিন্ন স্থানৰ পৰা অহা ৰাইজ আই মাতৃ আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল সকলোকে মই কাৰ্ডম জনাইছো আৰু সকলোকে মই অনুৰোধ কৰিম আজি অমৰ সিং টিসো বিজেপিৰ প্ৰাৰ্থী হিচাপে আমাৰ ডিফু লোকসভাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব আপোনালোক সকলোৱে অমৰ সিং টিসোক যাতে আশীৰ্বাদ কৰে জিকিবনে নাই অমৰ সিং জিকি ইমান ঠাণ্ডা কৈ আছে জিকিবনে নাই গ্যালাৰী জিকিবনে নাই একদম জিকাব লাগিব ঠিক আছে আজি আপোনালোক সকলোৱে জানে যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী বনাব লাগিব আৰু মোদী ডাঙৰীয়াক যদি আমি ভাৰতৰ প্ৰধানমন্ত্ৰী বনাব লাগে তেতিয়া হলে ডিফুত আমি অমৰ সিং টিসোক বহুত ভোটত জিকাব লাগিব যোৱাবাৰ আমি হৰেন সিং বেক 2,30,000 ভোটত জিকাইছিলো এইবাৰ অমৰ সিং টিসোক আমি 3 লাখ ভোটত কাৰ্বি আলং আৰু ডিমা হাছাওৰ পৰা জিকাব লাগিব পাৰিবনে নাই হ'ব ঠিক আছে আজি মই দুটা তিনটা কথা কব খুজিছো ইলেকশন আহিব অমৰ সিং টিসো জিকিব আৰু নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব কাৰ্বি আলং আৰু ডিমা হাছাও জিলাৰ উন্নতিৰ বাবে আমি যিমান কাম কৰিব লাগে আমি কৰি থাকিম কিন্তু মই আজি কেইটামান কথা আপোনালোকক নতুনকৈ কব খুজিছো ইয়াতে আপোনালোকে হাত উঠাওক কাৰ কাৰ ঘৰত ৰেশন কাৰ্ড আছে কাৰ কাৰ ঘৰত ৰেশন কাৰ্ড আছে হাত উঠাওক ওপৰতো হাত উঠাওক কাৰ কাৰ ঘৰত ৰেশন কাৰ্ড আছে সবে হাত উঠাওক ৰেশন কাৰ্ড কাৰ কাৰ আছে মই কিবা ভাল কথা এটা কম ঠিক আছে এতিয়া আপোনালোকে কক অৰুণোদয় কাৰ কাৰ আছে নোহোৱা বিলাকক পিছত কম অৰুণোদয় কাৰ কাৰ আছে হাত উঠাওক ঠিক আছে অৰুণোদয় নাই কাৰ কাৰ হাত উঠাওক এতিয়া মই আপোনালোকক এইবাৰ কব খুজিছো কি মোক আৰু আপোনালোকে অৰুণোদয় খুদি থাকিব নালাগে যাৰ যাৰ ঘৰত ৰেশন কাৰ্ড আছে
তাৰ ঘৰত মই ডাইৰেক্টলি অৰুণোদয় দি দিম হ'ব এতিয়া আপোনালোকক এখন আমি সাৰ্ভে ফৰ্ম বনাইছো কাৰ কাৰ ঘৰত ৰেশন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই আপোনালোকে মোক লিষ্টটো বনাই দিব প্ৰত্যেক বুথৰ পৰা আৰু মই আপোনালোকক কমিটমেন্ট কৰিছো যে 2024 চনৰ ভিতৰতে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত যিমান মানুহৰ ঘৰত ৰেশন কাৰ্ড আছে সকলোকে মই অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম ভাল কথা কলো নে নাই ভাল কথা কলো নে নাই অলপ ফুটি কৰক ডাঙৰ কৰি হাত চাপৰিটো বজাই দিয়ক হয় নে নহয় ঠিক আছে এতিয়া মই আৰু এটা কথা ক'ব খুজিছো আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত আমি শিক্ষাৰ উন্নতি কৰিব লাগিব সেই কাৰণে এইবাৰ আমি এটা সিদ্ধান্ত লৈছো যে কাৰ্বি আংলং ডিমা হাছাওৰ যিমান ছোৱালী মেট্ৰিক পাছ কৰি কলেজত এডমিশন লব সব ছোৱালীকে মই চৰকাৰৰ পৰা 10,000 টকাকৈ গিফ্ট দিম হ'ব আৰু যিমান ছোৱালী ডিগ্ৰী পাছ কৰি হায়াৰ সেকেন্ডাৰীত নাম লগাব তেওঁলোকক মই 12,500 টকাৰ গিফ্ট দিম আৰু কাৰ্বি আংলং ডিমা হাছাও যিমান ছোৱালী সেন্ট্ৰেল ইউনিভাৰ্চিটিত পঢ়িব বা গুৱাহাটীত গৈ ইউনিভাৰ্চিটিত পঢ়িব দিল্লী কলিকতাত গৈ ইউনিভাৰ্চিটি পঢ়িব তেওঁলোকক মই 25,000 কৈ চৰকাৰৰ পৰা দি আছো ভাল হ'বনে নাই আৰু এই বছৰতে আমি ডিফুত আমাৰ স্টেট ইউনিভাৰ্চিটি একটা নতুন ইউনিভাৰ্চিটি বনোৱাৰ কামো আমি আৰম্ভ কৰিম উইদিন 2024 ইয়াৰ পিছত মই আৰু এটা কথা ক'ব খুজিছো ৰেশন কাৰ্ড হৈ গ'ল ৰেশন কাৰ্ড হলে আমি এটা কাৰ্ড পাওঁ আয়ুষ্মান ভাৰত সেই কাৰ্ডটো পালে আমি 5 লাখ টকাৰ বিনামূলীয়া ট্ৰিটমেন্ট কৰাৰ সুবিধা পাওঁ ৰেশন কাৰ্ড পালে আমি উজ্জ্বলা গেছ পাওঁ সিলিন্ডাৰত 300 টকা দাম কম লাগে এতিয়া ৰেশন কাৰ্ড পালে অৰুণোদয়ও পাব 1250 টকা কিন্তু এইবাৰ মই আৰু এটা কথা ভাবিছো যে আমাৰ ৰেশন কাৰ্ড পৰিয়ালত যি মুৰব্বী মানুহ থাকে সেই মুৰব্বী মানুহৰ যদি কিবা কাৰণত মৃত্যু হয় এক্সিডেন্ট হয় পৰিয়ালটোৰ বহুত দুখ আৰু কষ্ট হয় সেই কাৰণে এইবাৰ ৰেশন কাৰ্ডৰ পৰিয়ালৰ যি মুৰব্বী মানুহ হ'ব হেড অফ দা ফেমিলি তেওঁক আমি চৰকাৰৰ খৰচত বিনামূলীয়া ইন্সুৰেন্স কৰি দিম যাতে কিবা কাৰণত ফেমিলিৰ মৃত্যু হলে ফেমিলিটোৱে অলপ হলেও টকা চৰকাৰৰ পৰা পাব পাৰে তাৰ মানে আপোনালোকে চিন্তা কৰক মোদীয়ে আমাক একটা ৰেশন কাৰ্ড দিছে এই ৰেশন কাৰ্ডত 5 কেজি কৈ চাউল আমি বিনা পইচাত পালো উজ্জ্বলা গেছ আমি পালো আয়ুষ্মান ভাৰত আমি পালো 1250 টকা অৰুণোদয় পাম আৰু লগত আমাৰ হেড অফ দা ফেমিলি বিনা পইচাত ইন্সুৰেন্সও পাই যাম তাৰ মানে একটা ৰেশন কাৰ্ড 5টা বাচ্চা হয়নে একটা ৰেশন কাৰ্ড আৰু 4টা বাচ্চা হৈ গল হয় না নহয় কিন্তু এই বুলি ঘৰত ইমান বাচ্চা জন্ম নিদিব দুটা হলে ঠিক আছে হ'ব ৰেশন কাৰ্ডে 4টা 5টা দিব বাচ্চা জন্ম ঘৰত দুটা হলে হৈ গল তেতিয়া ভাল থাকিব পাৰি শ্ৰদ্ধা ৰাইজ আমাৰ কাৰ্বি আংলঙত বহুত বিলাক ৰাস্তা যোৱা 2 বছৰত আমি স্যাংচন কৰিছো লাহে লাহে কাম কাজ আৰম্ভ হ'ব ডিফুত বহুত
নতুন নতুন কাম আৰম্ভ হৈছে হাফলঙত ডিমা হাছাওত নতুন নতুন কাম আৰম্ভ হৈছে সিদিনাখন মই হিসাব কৰিছো যে দুইটা কাউন্সিল লগ লগাই অসম চৰকাৰৰ পৰা বৰ্তমান 20,000 কোটি টকাৰ কাম এই দুইটা কাউন্সিলত স্যাংশন হৈছে বা কাম চলি আছে আগত ইমান কাম কেতিয়াও হোৱা নাছিল কাম কিয় হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আজি এই কাম কাজবোৰ হৈ আছে ইয়াত আমাৰ এপিএইচএলসি পাৰ্টি আছে আমাৰ কাঠাৰ সাহেব ইলেকশন উঠিব তেও দিল্লীতো সৰকাৰ নাই দিসপুৰতো সৰকাৰ নাই ডিফুতো সৰকাৰ নাই তেও ভোট দিলে তো গৰুৰ পৰাটো গাখীৰে নোলাব হয় না নহয় দিসপুৰতো নাই ডিফুত দিল্লীৰ পৰা গাখীৰ আহিব পৰাও গাখীৰ আহিব আৰু সুন্দৰ কৰি আগুৱাই যাব পাৰিম খুদিছে আমি ইন্টাৰভিউ আৰম্ভ কৰিম ঠিক আছে এইবাৰ আমি 1 লাখ চনৰ ভিতৰত দিম এতিয়া যদি হাছাওৰ পৰা সবচে বেছি লৰা মেজিস্ট্ৰেট আৰু ডিএসপিত চাকৰি পাইছে আগত কেতিয়াও ইমান চাকৰি পোৱা নাছিল পুলিচৰ সাব ইন্সপেক্টৰ হৈছে আগত কেতিয়াও ইমান চাকৰি পোৱা নাছিল প্ৰমোদ বৰুৱা কাৰ্বি আলং আৰু ডিমা হাছাওত বিজেপি সৰকাৰ হল দিল্লীত নৰেন্দ্ৰ মোদীৰ সৰকাৰ হল আৰু দিসপুৰত বিজেপিৰ সৰকাৰ হল কাৰ্বি আলঙত কাৰ্বি সকলো শান্তিত আছে ডিমা শান্তিত আছে ভাষী লোক সকলো শান্তিত আছে আদিবাসী লোক শান্তিত আছে কুকি ভাই সকলো শান্তিত আছে আছে আজি সকলো লোক কাৰ্বি আলং আৰু ডিমা হাছাওত শান্তিত আছে কাৰো কতো অসুবিধা হোৱা নাই সুন্দৰ কৰি চলি আছে আজি আপোনালোক আছে ডিমাসা ভাই ভনীটিও আছে বঙালী লোকো আছে অসমীয়া ভাষীও আছে হিন্দী ভাষীও আছে আদিবাসীও আছে গুৰখাও আছে মানটাইও আছে কুকি লোকো আছে কিন্তু কতো কোনো কাজিয়া পেছাল নাই সকলো মানুহ মিলা পিছাত আজি ইয়াত বাস কৰিছে কাৰ্বি আলঙত মেডিকেল কলেজ হল 2024 চনৰ ভিতৰত কাৰ্বি আলঙত ধুনিয়াকৈ আমাৰ ক্যান্সাৰ হস্পিটালো কমপ্লিট হৈ যাব ক্যান্সাৰ ট্ৰিটমেন্টৰ কাৰণে আমি আৰু গুৱাহাটীত যাব নালাগে আমি ডিফুতে বহি ট্ৰিটমেন্ট পাব পাৰিম আজি কাৰ্বি আলঙত ষ্টেডিয়াম পুলিচৰ চাকৰিৰ কাৰণে ৰাতিপুৱা দৌৰিবৰ কাৰণে ষ্টেডিয়াম পাইছে আজি আমাৰ বোকাজানে হক বৈঠালাংছুৱে হক আমাৰ হাফলং হক আজি সবতে সুন্দৰ কৰি উন্নয়ন আৰু প্ৰগতিৰ কাম আৰম্ভ হৈছে সুন্দৰ কৰি কাম চলি আছে
সকলোৱে যাতে পদুম ফুলৰ ছবিত ভোট দি অমৰ সিং টিছুক আপোনালোকে জয়যুক্ত কৰে শ্ৰদ্ধা ৰাইজ কাৰ্বি আলঙৰ কাৰণে যোৱা 5 বছৰত কাৰ্বি আলঙত প্ৰধানমন্ত্ৰী আহিছে কাৰ্বি আলঙত গৃহমন্ত্ৰী আহিছে ৰাষ্ট্ৰপতিও অহাৰ কথা আছিলে বৰষুণৰ কাৰণে লেণ্ডিং কৰিব নোৱাৰিলে অহাবাৰ তাৰালাংচু ইউথ ফেষ্টিভেলত আমি আকৌ ভাৰতৰ ৰাষ্ট্ৰপতিক মাতি লৈ আহিম যোৱাবাৰটো বৰষুণ দিলে আহিব নোৱাৰিলে এইবাৰ আমি লৈ আহিম আৰু এইবাৰ আমি সিদ্ধান্ত লৈছো যে তাৰালাংচু ইউথ ফেষ্টিভেলতো অসম চৰকাৰে প্ৰত্যেক বছৰে 3 কোটি টকাকৈ দিব যাতে এই ফেষ্টিভেলটো আমি ইন্টাৰনেশ্যনেল লেভেলত আমি লৈ যাব পাৰো শ্ৰদ্ধা ৰাইজ আমাৰ ইয়াত বড়ো ভাই ভনীতি সকলো আহিছে আজি প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াত উপস্থিত আছে আমি সকলোৱে কাৰ্বি আলং আৰু ডিমা হাছাওত মিলা মিছাকৈ থাকিব বিচাৰো আজি মই এইকেদিন দেখি আছো যে কাৰ্বি আলঙত APHSLC আৰু কংগ্ৰেছৰ পৰা ডেইলি নতুন নতুন মানুহ জয়েন কৰি আছে এতিয়া APHSLC গাড়ীত টায়াৰ একো নাই সব কংগ্ৰেছতো টায়াৰ একো নাই সবে বিজেপিত জয়েন কৰি দিছে আজি কোনো মেম্বাৰে নাই এটো কি পাৰ্টি কয় APH বহুত টান নাম লগাই দিছে ইমান টান নাম APHSLC না তো এইটো পাৰ্টিত গাড়ীখন আছে কিন্তু টায়াৰো নাই ইঞ্জিনো নাই সব বিজেপিত জয়েন কৰি দিছে হয় না নহয় আৰু কংগ্ৰেছতো একোৱে নাই কোন দিনাখন কোনে জয়েন কৰে হিচাপে নাই কংগ্ৰেছ পাৰ্টিতো একোৱে নাই ভোট দিয়া মানে ভোটটো এনেই যোৱা সেই কাৰণে শ্ৰদ্ধা ৰাইজ এইবাৰ আমি অমৰ সিং টিছুক 3 লাখ ভোটত জিকাব লাগিব পাৰিম না নোৱাৰিম ডিফুটো জিকিবই কিন্তু জিকিলে নহব মোক এবাৰ 3 লাখ ভোটত জিকাব লাগে পাৰিব না নাই যুৱকসকলে পাৰিব মহিলাসকলে পাৰিব না নাই ঠিক আছে এইটো অমৰ সিং ভাই আগতে আহচোন মানুহটোক ভাল লাগে না নাই ভাল লাগে না নাই তো 3 লাখ ভোটত জিকাব লাগিব ঠিক আছে মোৰ সম্মানটো বাচিব তো এটা টিভি বিলাকে ৰেকৰ্ড কৰি আছে 3 লাখত জিকিব যদি 2 লাখত জিকে আকৌ ষ্টেটমেন্ট লিখি দিব যে 3 লাখ কলে 2 লাখত জিকিলে তো 3 লাখত জিকাব পাৰিম না নাই একদম 3 লাখতকৈ এটা ভোটো কম হ'ব নালাগে হ'ব এই গ্যালাৰী বিলাক বহুত ঠাণ্ডা কৰি বহি আছে হ'ব নে নাই গ্যালাৰীত বহিলে আৰাম লাগে নেকি অলপমান যি নহক গ্যালাৰীৰ পৰাও 3 লাখ ঠিক আছে আৰু মই আজি অসমৰ ৰাইজকে মই জনাইছো যে কাৰ্বি আলং আৰু ডিমা হাছাওৰ মানুহে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বহুত ভাল পায় আৰু সেই কাৰণে এক ডিফু সমষ্টি অসমৰ ভিতৰতে 1 নম্বৰ ভোটত জিকাব এই কথা মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কম আৰু আপোনালোকে সকলোৱে মোৰ সম্মানটো ৰক্ষা কৰিব ঠিক আছে